আৰু এয়া হৈছে মোৰ আজি ব্ৰেকফাষ্টৰ চাহকাপ গাখীৰ চাহ আধা কাপ লৈছোঁ ৰুটি দুখন আৰু গাজৰ মটৰ আলুৰ চব্জি অকণমান টমেটো চচ আৰু এতিয়া চাওকচোন সময় হ'ব ধৰিছে 10টা খোৱাৰ পৰা কেতিয়াবাই উঠিলোঁ কিন্তু পানী খাওঁ যে মই সেইটো কাৰণে আচলতে মোৰ ভোকটো নালাগে আৰু এই যে ৰুমত আহি পেলাই চাহকাপ খাওঁ মানে ইমান আৰামত মানে খাওঁ কাৰণ দিনটোৰ কাৰণে দোকান ওলাই যাওঁ একেবাৰে ৰাতি ভাত সাজ খাবৰ কাৰণেহে পাওঁ দোকান মানে ঘৰত নহয় জানো সেইটো কাৰণে দিনটো দোকানতে ইটো সিটো কিনি কৰি খাই থকা হয় সেইটো কাৰণে মই মানে একদম শান্তিৰে চাহকাপ ধুনীয়াকৈ অকলশৰীয়াকৈ খালে মোৰ ভাল লাগে মৰ্ণিঙৰ চাহকাপ আৰু ই খাই আছে পাকঘৰত আৰু আমাৰ লগত কথা পাতি পাতি সি পাকঘৰত খাই আছে আৰু মই আহি গ'লোঁ ৰুমলৈ গুড মৰ্ণিং কি খবৰ সকলো ভালে আছেনে মোৰ বৰ্তমান ভাল আৰু মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে আজি ভিডিঅ'টো চাই ভাল পাব আগৰ ব্লগৰ দৰেই আৰু নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়া মৰ্ণিঙৰ বাজিছে 9:30 মই শুৱাৰ পৰা উঠিলোঁ বিছনা চিছনা পাৰি কৰি ব্ৰাছ কৰি আজৰি হ'লোঁ চাহো খালোঁ আৰু এতিয়া মোৰ খালি বনাব আছে খানা মানে ভাতটো বনাব আছে আৰু কাষ্টমাৰ আহি আছে নলতলিৰ পৰা হাইলাইট এইবিলাক কাম কৰিব লাগিব আজি পাৰ্লাৰত তাই অলৰেডি দোকান খুলিলে সেইটো কাৰণে একদম টেনশ্যন ফ্ৰী আৰু মই এতিয়া কি বনাম সেইটো আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিম ৰেগুলাৰ ব্লগৰ দৰে আৰু এতিয়া মই আছোঁ ৰুমতে বাহিৰলৈ নাযাওঁ বাহিৰত ধুম ধাৰাকাত ৰ'দ ওলাইছে পূৰা বহুত গৰম আৰু যেনে চুৱেটাৰ খুলি স্পৰ্টিং লগাই দিলোঁ আৰু গৰম দিন আহি গ'ল আমাৰ এইফালে যিহেতুকে গোটেইটো মুকলি এৰিয়া পথাৰৰ সেইটো কাৰণে মানে যেতিয়া ৰ'দটো দিয়ে নহয় এনেকুৱা গৰম লাগে আৰু যোৱাকালি যে মোৰ টেডিটো ধুইছিলোঁ সেইটো শুকুৱাই নাই কাৰণ সেইটো অলপমান মানে শকত নহয় জানো পূৰা একদম সেইটো কাৰণে শুকোৱা নাই সেইটো এনেও ধুলে 2-3 দিনমান লাগিবই আৰু তাৰ গোটেইটো কপাহৰে ভৰ্তি ন ভিতৰটো সেইটো কাৰণে আৰু এতিয়া মই যাওঁ খানাটো বনাই লওঁ আৰু ভাবিহঁতৰ পৰা ধুমধাম কাম লাগি আছে কামলা আহি গ'ল দুঘৰৰে মানে দুটা দাদাই যিহেতুকে ঘৰ ষ্টাৰ্ট কৰি আছে সেয়া দেখাই থাকিম সেইটো কেনেকৈ ভাবে পিঁয়াজ দিব লাগে নে নালাগে কাইলৈ 3 তাৰিখ ন বাপৰে দিন যে গৈছে আৰু 3 তাৰিখ হৈ গ'ল সেইদিনাখন 1 জানুৱাৰী 31 তাৰিখ ফেব্ৰুৱাৰীটো পটককৈ সোমালে সেইটো কাৰণে 28 দিনীয়া মাহ
লাষ্ট মোৰ ভাত চাতকেইটা বনাই কমপ্লিট হ'ল আৰু কাচকল দিছিলে ভাবিয়ে আমাৰ ডাঙৰ ভাবিজনীয়ে কিন্তু মোৰ বনোৱা হোৱা নাছিলে জানে নাই কাচকল কাটিবলৈ আচলতে বেয়া পাওঁ নখত দাগ লাগি যায় যে সেইটো কাৰণে কাটা নাছিলোঁ আৰু বনোৱাও হোৱা নাছিলে এফালে কাচকল খালে মোৰ গম পাই নহয় দাগ গোটেইখন ভৰিয়ে চৰিয়ে ভাল বুলি সকলোৱে কয় তো কলডিল খাই আছিলোঁ কিন্তু কাচকলটো খোৱা হোৱা নাছিলে আজি আম্মাই কৈছে কাচকলটো কাটি দিওঁ বনোৱা ইমান দিন হৈ গ'ল বনোৱাই নাই সেইটো কাৰণে আম্মাই কাটি কৰি ধুই কৰি দিলে মই বনালোঁ আচলতে মোৰ সদায় থাকি যায় আমাক ক'বলৈ কাটি দিবলৈ সেইটো কাৰণে বনোৱা হোৱা নাছিলে আচলতে আৰু খানাটো পটাপট বনাওঁ ৰাতিপুৱাৰ টাইমত সেইটো কাৰণে মানে ভাগকৈ কৰি থাকিবলৈ কেতিয়াবা মনো নাযায় যে আৰু এতিয়া কাচকল ভাজিলোঁ দেখালোঁ আপোনালোকক বন্ধাকবি আলু গাজৰ মটৰ মিক্স চব্জি গৰম দিন আহি আছে এইবিলাকেই খাই থাকিব লাগিব আৰু মাছ মাংসটো আগতকৈ বহুত কমিছে আমাৰ ঘৰত খোৱাটো কাৰণ ইমান ভাল নহয় ব্ৰইলাৰ সোপা খাই থকা মুখৰ জুতিহে মুখত খাই ভাল লাগে টেষ্টটো কিন্তু ইমান শৰীৰৰ কাৰণে ভাল নহয় আৰু বিশেষ চালানী মাছ আগতে এহেঁতৰ ঘৰত খালি চালানী মাছ এনি টাইম থাকে কিন্তু আজিকালি মানে যিহেতুকে বজাৰ কৰিবলৈ লৈছে চালানী মাছ টোটেলি বন্ধ মোৰ শুকান মাছ প্ৰিয় আছিলে যোনটো আমি চেপা বুলি কওঁ মোৰ লগৰ এজনী বেংগলী ছোৱালী তাহাঁতৰ ঘৰত খাই পেলাই মোৰ ইমানেই ভাল লাগিলে তাৰপিছত মই বনাবলৈ শিকিলোঁ ভাবিৰ পৰা ভাবিয়ে শিকাই দিলে এনেকৈ বনাবা নহৰু চহৰু দি তাৰপিছত মোৰ খাই খুব ভাল লাগে খুব বনাওঁ এতিয়া সেইটোও বন্ধ হ'ল খাবলৈ সেয়াও বোলে খোৱা বেয়া গ'ল চালানী মাছ নাখোৱা হ'লোঁ ব্ৰইলাৰ খোৱা হয় মাজে মাজে কিন্তু বহুত কম বেছিভাগ আমাৰ নিৰামিষেই চলে আজিকালি আৰু ডিমটোতো মই খাবই নোৱাৰোঁ মুখৰ কাৰণে দাগৰ কাৰণে আৰু মেডাৰ্মা বুলি এটা মই মলম ইউজ কৰি আছোঁ আপোনালোকক মই কৈছিলোঁ যে অনলাইন এটা আনিছোঁ বুলি 500 মান লৈছে নেকি বৰ বেছি নহয় মলমটো ইমানটোমান হ'ব খালি মুখত লগাই আছোঁ ভৰিটো লগাই আছোঁ কিন্তু কোনো ডক্টৰৰ লগত কথা পাতি পেলাই আচলতে মই কিনা নাই অনলাইন লোৱা হৈছে সেইটো কাৰণেও ইমান 100% চিয়'ৰ নহয় যে মোৰ মুখৰ দাগটো যাব কিন্তু গুৱাহাটীও যোৱা হোৱা নাই আমাৰ ইয়াতো তেনেকুৱা ভাল স্কিন ডক্টৰ নাই নগাঁও যোৱা হোৱা নাই সেইটো কাৰণে মানে ডক্টৰক দেখুৱাও হোৱা নাই ডক্টৰক দেখাই কৰি পেলাই ডক্টৰ লিখি দিলে মই কিনিলোঁ হয় তেতিয়া মোৰ ভাল লাগিলে হয় যে নাই এইটোৱে কামত দিব কিন্তু নাজানো এইটো অনলাইন মলম মোৰ কামত দিয়ে নে নাই নামটো কিন্তু মেডাৰ্মা মই লগাই আছোঁ আজি 3 days মান হৈছে লগোৱা কিন্তু হ'লেও খানা চানাবিলাকো খাব লাগিব বহুতে কৈছে গৰৈ মাছ পুৰি খাবলৈ পোৱাই নাই গৰৈ মাছ জানেনে মলম লগাই আছোঁ কলডিল ভাজি খাই আছোঁ আৰু আজি কাচকল বনাইছোঁ সেইটো কাৰণে ভাল বুলি কয় যিহেতুকে আৰু এতিয়া মই যাওঁ কফিৰ ফেচ পেক এটা মুখত ইউজ কৰিম আপোনালোককো দেখাম ট্ৰাই কৰিব পাৰে যোনে আজিলৈ কৰা নাই আৰু যিহেতুকে এতিয়া বতাহৰ দিন আহি আছে আৰু আহিব বেছিকৈ পুৰা শুকান চাৰিওফালে মোৰ স্কিনটো ড্ৰাই বহুত বেছি শুকান লাগি থাকে কিন্তু ঘৰত আজি মৌ নাই মোৰ লগত কফি যোনটো ফেচ পেক সেইটো বহুত বেছি ভাল কিন্তু মই আজি কি ইউজ কৰি পেলাই মুখত লগাম কফিৰ সৈতে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম আশা কৰোঁ ব্লগটো চাই ভাল পাব চাই থাকিব দেই ঠিক আছে তেন্তে আৰু এতিয়া মই আহি গ'লোঁ পেকটো ৰেডি কৰিবৰ কাৰণে আৰু তাৰ কাৰণে মই লৈছোঁ অলপমান কফি আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল আপোনালোক সকলোৱে হয়তো জানে আৰু আগতেও মই কফিৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আৰু যিসকলক হানি শ্বুট নকৰে স্কিনত নকৰিব মোৰ অলপমান প্ৰব্লেম হয় মৌ লগালে হ'লেও কৰোঁ মাজে মাজে কিন্তু বহুত বেছি কম আৰু স্কাৰ্ফিকৰ কাৰণে যিহেতুকে চেনিটো ইউজ কৰিব পাৰি মই ইয়াত লৈছোঁ অকণমান চেনি গুড়া চেনি নাই লোৱা মই গোটা চেনিটোৱে লৈছোঁ আৰু এক্সিডেণ্টৰ পিছত মোৰ মুখখন এনেকৈ ক্লিন আপ কৰা হোৱাই নাই আৰু ইয়াতে মই দিছোঁ অকণমান হালধিও স্কিনৰ কাৰণে আমাৰ বহুতেই ভাল আৰু ইয়াতে মই দিম অকণমান কেঁচা গাখীৰ বৰ বেছি পনীয়া হ'লেও বেয়া হয় সেইটো কাৰণে ভালকৈ মই গোটেইখিনি এতিয়া মিক্স কৰিম তাৰপিছত মই নিজৰ ফেচত এপ্লাই কৰিম চাই থাকক আপোনালোকে আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল দেখিছেনে আপোনালোকে অকণ পনীয়া হ'ল বেছি ৰেডি আৰু বহুত ধুনীয়া মানে ভাল ফেচ মাস্ক স্কিনৰ কাৰণে আগতে বহুত লগাইছিলোঁ বাট এতিয়া মানে এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা লগোৱা নাই তো মই লগাই লওঁ গ্লাছ এখন লৈ লৈছোঁ নহ'লে কেমেৰালৈ চাই লগাব নোৱাৰি যে আপোনালোকে ট্ৰাই কৰিব হা বহুত ভাল হয় আৰু মোক হানিটোৱে আচলতে শ্বুট নকৰে স্কিনত ইমান হ'লেও মই লগাওঁ আৰু কেতিয়াবা বাট যদি হানি দিয়ে তেতিয়া চেনিটো দিব নালাগে আৰু
হৈ গ'ল আৰু লগোৱা এনেকৈ মই 10 মিনিটছ বা 15 মিনিটছ থৈ দিম মোবাইল দিলে চাই লগাবলৈ অকণ দিগদাৰ হয় 10 to 15 মিনিটছ এনেকৈ ৰাখি থ'ব আৰু যেতিয়া অকণ শুকাবলৈ ধৰিব কথা একেবাৰে নক'ব আৰু নহ'লে স্কিনৰ কাৰণে যিকোনো ফেচ পেক লগালে আমি কথা ক'ব নালাগে যেতিয়ালৈকে ভালকৈ কমপ্লিটলি শুকাই আমি ধুই কৰি আজৰি নহওঁ কেনেকুৱা লাগিছে মোক দেখিবলৈ আৰু এইখিনি মোৰ এতিয়া লগাই কমপ্লিট হৈ গ'ল বৰ বেছি কথা নকওঁ 10 মিনিট সময় মই এনেকৈ ৰাখি থ'ম তাৰপিছত ঠাণ্ডা পানী দি মুখখন ধুনীয়াকৈ ধুই দিম আৰু এক্সিডেণ্ট হোৱাৰ আগত মই লগাইছিলোঁ এবাৰ তাৰপিছৰ পৰা মই লগোৱা নাই কাৰণ মোৰ এই দাগটো মানে যোনটো দাগ মোৰ মুখৰ সেইটো অকণ বিষ এটা আছিলে আজিকালি অকণ কমিছে বিষটো বাট মই মলমো লগাই আছোঁ কিন্তু আজি এক্সিডেণ্টৰ পিছত মই এইটো ফাৰ্ষ্ট টাইম লগাইছোঁ ফেচ পেক ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ বহুতৰ সুবিধা হ'ব আচলতে মোৰ বহুত বেছি স্কিনটো ড্ৰাই সেইটো কাৰণে মই মাজে মাজে কফি ফেচ পেকটো ইউজ কৰোঁ আৰু 10 to 15 মিনিটৰ পিছত মই ঠাণ্ডা পানী মুখখন ধুই দিম তাৰপিছত গা ধুম তাৰপিছত দোকান গুচি যাম আৰু বাই বাই হাই গাইজ আৰু একদম পাৰ্লাৰ পাই গ'লোহি তাৰপিছত আৰু মোৰ পেক চেক লগোৱাৰ পিছত মোৰ একেবাৰে ভিডিঅ' বনোৱা নহ'ল কাৰণ কৈছোঁৱেই দাদাহঁতে ঘৰ বনাই আছে ভাবিহঁত আহিলে লেকচাৰ মাৰিলোঁ কথা পাতিলোঁ তেনেকৈ টাইমটো বহুত পাছ হৈ গ'ল আৰু দোকান অহা কথা আছিলে মোৰ 11টা বজাত আৰু এতিয়া মই দোকান আহি পাইছোঁ 2টা বজাত কিন্তু একো নাই মোৰ মৰ্ণিঙৰ পৰাই পাৰ্লাৰ খোলা আছে ভাবিহঁতৰ লগত কথা পাতি থাকোঁতে দেৰি হ'ল তাৰপিছতে ভাত খালোঁ তাৰপিছত আকৌ পপিৰ লগত লাগিলোঁ আৰু এতিয়া আহি পেলাই দোকানত ধুমধাম কামত লাগি গৈছোঁ স্পা কৰিলোঁ অলৰেডি আৰু এতিয়া কৰিব লৈছোঁ থ্ৰেডিং আৰু বহুতকেইটা কাম আছে চাই থাকক আপোনালোকে আজি অকণমান দেখাই দিলোঁ আৰু আপোনালোকক মোৰ পাৰ্লাৰৰ কামবোৰ কিন্তু মোৰ ৰেগুলাৰ দেখুৱাই থাকিবলৈ আজিকালি একেবাৰে ভাল নালাগে সেইটো কাৰণে মই আজিকালি পাৰ্লাৰৰ কামবোৰ বৰ বেছিকৈ শ্বেয়াৰ নকৰোঁ হাই গাইজ গুড ইভিনিং টাউনৰ ফালে অকণমান ওলাই আহিছোঁ আৰু ইমান গাড়ী আপোনালোকে কি মোৰ চাউণ্ড শুনিব আৰু নাজানো আৰু মাথাটো গৰমেই হৈ যায় মানে আৰু এতিয়া অলৰেডি 6টা বাজিলে কিবা এটা খাম বুলি ওলাই আহিছোঁ আৰু নাজানো আৰু মুন্নাদাৰ দোকান গৈ আছোঁ আৰু ইমান গাড়ী মানে কৈছোঁ নহয় গৈ আছোঁ দেই দুইজনী দুই মহাসখী গৈ আছোঁ গাইজ আমি মহাসখী সদায় সদায় মন নাযায় আৰু চাহ চিঙৰা খাবলৈ ন Yes. Right. ৰাইট তুমি right পুৰা আন্ধাৰ হৈ গ'ল আৰু আন্ধাৰ গাইজ গোটেই মাৰ্কেট আন্ধাৰ হৈ গ'ল गाइस फेवरेट प्लेस आ गई মোক বেলেগ একো নালাগে এই থালখন ঘৰলৈ লৈ যাব দিলে হ'ল এই থালখন ঘৰলৈ লৈ যাব দিলে হ'ল এডাল খাই ইমান ভালো নালাগে এটা খাই তোমাৰ সন্তুষ্ট হৈ যাব এইটো এটা খালে আৰু এইটো মোক লৈ যাব দিলে হ'ল আজি ডক্টৰে ইমানতে এণ্ড কৰি দিম আৰু ন দোকান পাই ল'ম বাৰু বৰ বিশেষ আৰু পেক পেকাই নাথাকোঁ বহুত দীঘলীয়া হৈ যাব খাই লওঁ চিকেন চপ আহিছোঁ খাবলৈ খাই লওঁ আৰু আজিকালি কি হৈছে মহাৰ লগত যেতিয়া চিঙৰা চাহ অৰ্ডাৰ দিওঁ এডাল আধা চিঙৰাটো পেলাই দিওঁ ইয়াত আহিলে একদম চেলেকি চেলেকি খায় সেইটো কাৰণে ইয়ালৈকে আহিছোঁ খাই খাই অঁ চিঙৰা চাহ এতিয়া এইটো খাই খাই আমনি লাগিব ন এইটো খাই খাই আমনি লাগিলে হেৰি খাম মিছল
মিছলো ভাল নালাগে চব সময় এনেকুৱা টাইমত মিছল ভাল নালাগে আৰু যিহেতুকে ওলাই আহিলোঁ মুন্নাদাৰ দোকান তো চিকেন চপ দুটাকে খাওঁ বুলি ভাবিলোঁ যোৱাকালি আহিছিলোঁ যোৱাকালিও কিবা এটা খালোঁ আৰু এয়া ভাল লাগে সদায় সদায় আৰু চাহ চিঙৰা ভাল নালাগে সদায় এটা বস্তুকে ভাল নালাগে নহয় জানো সেইটো কাৰণে খাই লওঁ আৰু ব্লগটো ইমানতে এণ্ডিং কৰিছোঁ দেই এতিয়া আৰু অলৰেডি মোৰ পাৰ্লাৰত গৈ পেলাই আকৌ কাম আছে এতিয়া 6টা বাজিলে ঠিক আছে তেন্তে ব্লগটো যদি ভাল পায় প্লিজ লাইক কৰিব বাই বাই আকৌ নেক্সট ব্লগত লগ পাম কাইলৈ Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.